জয় হিন্দ দোস্ত, আশা করি সকলে ভালো আছা। সো ফ্রেন্ডসকল, আজি মই আপোনালোকক মানে ৰানিঙৰ কেইটামান প্ৰেক্টিক্স মানে এক্সাৰচাইজ দেখুৱাম। আপোনালোকে মানে ৰানিং কেনেকৈ স্পীডত দৌৰিব পাৰিব আৰু কেনেকৈ আপোনালোকে মানে বহু সময় দৌৰিব পাৰিব। সো আজি এই কেইটামান আমি আপোনালোকক 5-6টামান টিপছ দিম। সো টিপছ কেইটা আপোনালোকে সপ্তাহত 3-4 দিন ফলো কৰিব। সো ফ্ৰেণ্ডসকল, আপোনালোকে স্কিপ নকৰাকৈ মোৰ এক্সাৰচাইজবিলাক সম্পূৰ্ণ চাওক। আপোনালোকে যেতিয়া প্ৰথমে প্লেগ্ৰাউণ্ডত আহিব, সো প্লেগ্ৰাউণ্ডত আহি আপোনালোকে ফাৰ্ষ্ট এক্সাৰচাইজ কৰিব লাগিব। চাওক, এক নম্বৰ এক্সাৰচাইজ ফাৰ্ষ্ট আপোনালোকে যেতিয়া মানে প্লেগ্ৰাউণ্ডত আহিব, ৰানিঙৰ ফাৰ্ষ্ট এক্সাৰচাইজ এইটো। তাৰপিছত 2 নম্বৰ এক্সাৰচাইজটো আপোনালোকে 2 নম্বৰ এক্সাৰচাইজটো এনেকৈ কৰিব। সো এনেকৈ 2 নম্বৰ এক্সাৰচাইজটো কৰিব। আপোনালোকে এনেকৈ যিসকলে প্ৰথমবাৰ হয় মানে প্ৰথমবাৰ সকলে মানে প্ৰায় 5 মিটাৰ খানিক এনেকৈ যাব লাগিব। আৰু প্ৰথমবাৰ সকলে মানে স্লিপ এক্সিটকৈ কৰিব। যেতিয়া আপোনালোকে মানে অল্ড হৈ যাব তেতিয়া আপোনালোকে 2-3 বাৰকৈ কৰিব। তাৰপিছত বন্ধুসকল, নেক্সট এক্সাৰচাইজটো হৈছে আপোনালোকৰ কাৰণে নেক্সট এক্সাৰচাইজটো এইটো হৈছে চাওক মোৰ কাৰণে। এনেকৈ আগুৱাই যাব, এনেকৈ পাৰিলে আগুৱাই যাব, তেনেহ'লে আপোনালোকৰ এক্সাৰচাইজটো সম্পূৰ্ণ হ'ব। আপোনালোকে এনেকৈ দৌৰি আহিব। নেক্সট এক্সাৰচাইজটো হৈছে ফ্ৰেণ্ডসকল, আপোনালোকৰ নেক্সট এক্সাৰচাইজটো হৈছে আপোনালোকে যিমান চুটি কৰি ভৰিবিলাক যিমান চুটি কৰি আপোনালোকে স্পীড কৰিব। চাওক, এনেকৈ এনেকৈ কৰি আপোনালোকে অকণমান স্পীড দৌৰিব। এনেকৈ আপোনালোকে 2-3 বাৰ চিট কৰিব। যিসকলে প্ৰথমবাৰ হয় একচিটকৈ কৰিলে হ'ব। তাৰপিছত নেক্সট বন্ধুসকল, নেক্সট এক্সাৰচাইজটো হৈছে আপোনালোকৰ মানে যিটো কি কয় লেণ্ডিং কয়, লেণ্ডিং এনেকৈ কৰিব লাগিব। Agłośno. তাৰপিছত আপোনালোকে এনে আৰু এটা চিট এনেকৈ কৰিব। মানে এনেকৈ কৰি মানে আপোনালোকে আগুৱাই যাব। তেনেহ'লে আপোনালোকে घोड़ा जैसे दौड़ता है ना, ऐसी दौड़ेंगे तुम लोग को। सो फ्रेंड तेज दौड़ने के लिए एक एक्सारसाइज আপোনালোকে ফলো কৰিব লাগিব। তাৰপিছত আৰু এটা নেক্সট এক্সাৰচাইজটো বহুত ইম্পৰ্টেণ্ট হয়। এই এক্সাৰচাইজটো আপোনালোকে কৰিব। এইটো এক্সাৰচাইজ বহুত আপোনালোকৰ যিখন মাচল হয় এই মাচলবিলাক আপোনালোকৰ ষ্ট্ৰং হ'ব, মানে ডাৰ্ট হ'ব। সো এইটো আপোনালোকে কৰিবই লাগিব। চাওক, মিনিমাম 60 বাৰ। সো এনেকৈ আপোনালোকক মিনিমাম 60 বাৰ কৰিব লাগিব। সো ফ্ৰেণ্ডসকল, তাৰপিছত ভিডিঅ'টো লং হৈ যাব কাৰণ এইকেইটা এক্সাৰচাইজ আপোনালোকৰ বাবে বহুত ইম্পৰ্টেণ্ট হয়। সো চাওক, তাৰপিছত নেক্সট মানে আপোনালোকে কদম তল, যিখন কদম তল কয় সেই কদম তলখন কৰিব। সো এইটো বহুত আপোনালোকে বেনিফিট পাব কদম তলৰ কাৰণে। চাওক, এনেকৈ কৰিব। মিনিমাম 100 আপোনালোকে 100 বাৰ কৰিব।
এইখন 100 তাৰপিছত আপোনালোকক আৰু যদি এক্সাৰসাইজ লাগে ৰানিঙৰ তাৰপিছত আপোনালোক মানে এইটো ৰানিঙৰ ফাৰ্ষ্ট প্ৰথমে আপোনালোকক এইটো কৰিব লাগিব যিকেইটা এক্সাৰসাইজ আপোনালোকক দেখুৱাই দিলাম এইটো ৰানিঙৰ প্ৰথমে কৰিব লাগিব আৰু আপোনালোকে ৰানিং কৰাৰ পিছত কেনে মানে কেইটা এক্সাৰসাইজ আছে সেই কেইটা যদি আপোনালোকৰ লাগে তেনেহ'লে মোক মোৰ কমেণ্ট বক্সত জনাব চ' আজি ইয়ালৈকে জয় হিন্দ তোমাৰ মতে